অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকো অনুষ্ঠিত কৰিম। আমাৰ ভেৰগাঁৱত পলিটেকনিক এখন হ'ল, একালব্য মডেল স্কুল এখন হ'ল। এতিয়া আমাক ভেৰগাঁৱত প্ৰয়োজন আছে এখন চৰকাৰী কলেজৰ। মই আজিৰ সভাতে ভেৰগাঁৱত নতুনকৈ চৰকাৰী কলেজ এখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি মই আপোনালোকৰ একালব্য মডেল স্কুল হ'ব, গভৰ্ণমেণ্ট কলেজ হ'ব। পৰিৱেশটো ধুনীয়া পৰিৱেশ এটাত নিৰ্মাণ হ'ব। অলপ আগতে আমাৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ে মোক অনুৰোধ কৰিছে যে ভেৰগাঁৱৰ খাগ্ৰাবাৰীত এখন ষ্টেডিয়াম বনাব লাগে। মই ষ্টেডিয়ামখন বনাবৰ কাৰণেও 12 কোটি টকা আজিৰ সভাতে ঘোষণা কৰিছোঁ। সুন্দৰ ষ্টেডিয়াম এখন আমি খাগ্ৰাবাৰীত বনাম। ইয়াৰ উপৰিও আমাৰ খাগ্ৰাবাৰী যি গভৰ্ণমেণ্ট স্কুল আছে, সেই স্কুলখনকো আমি নতুনকৈ ভৱন আদি নিৰ্মাণ কৰি 8 কোটি টকাৰে অতি সুন্দৰ স্কুল এখনলৈকে আমি ৰূপান্তৰ কৰিম। আমাৰ ভেৰগাঁও ৰাইজৰ এটা ডাঙৰ অসুবিধা আছে যে মই এতিয়া টংলাৰ পৰা ভেৰগাঁওলৈকে আহোঁতে মই দেখা পাইছোঁ যে ৰাস্তাটো অলপ অলপ বেয়া হৈ আছে। হয়নে নহয়? হয়নে? সেইকাৰণে মই বিশ্বজিৎ দৈমাৰীক সুধিছিলোঁ যে একেবাৰে আমি ইয়াৰ পৰা নাওকাটা ওলাব পাৰোঁ নে নাই। তেতিয়া স্পীকাৰ ছাৰে মোক ক'লে যে বেংবাৰীৰ পৰা টংলা, টংলাৰ পৰা ভেৰগাঁও, ভেৰগাঁৱৰ পৰা নাওকটা 35 কিলোমিটাৰ হয়। আৰু এই 35 কিলোমিটাৰ ৰাস্তা মই আজি আপোনালোকক নতুনকৈ ধুনীয়াকৈ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আমি সুন্দৰ কৰি ৰাস্তাটো বনাই দিম। ইয়াৰ উপৰিও আমাৰ ইয়াত ট্ৰেজাৰীটো হৈছে ফাংচনেল হোৱা নাই। ট্ৰেজাৰীটো মই ফাংচনেল কৰি দিম যাতে শিক্ষকসকলে সকলোৱে ইয়াৰ পৰাই দৰমহা ল'ব পাৰে। আৰু আমাৰ SDO অফিচটো খুব ধুনীয়াকৈ নতুন কৰি মই বনাই দিম। পুনৰ এবাৰ আজি আপোনালোকক ধন্যবাদ জনাইছোঁ যে আমাৰ টংলাটো বহুত কাম হ'ল, পানেৰীটো বহুত কাম হ'ল আৰু হ'ব। ইয়াৰ পিছত আমি ডিমাকুছিত যাম। ডিমাকুছিতো বহুতখিনি কাম আমি ৰাইজক দিম। এই গোটেইখিনি হ'লে আমাৰ পানেৰী সমষ্টিটো এটা আদৰ্শ সমষ্টিলৈ ৰূপান্তৰ হ'ব। মই মাত্ৰ ৰাইজক এটাই অনুৰোধ কৰিম যে আমাৰ ইয়াত চাহ বাগিচাৰ ৰাইজে হওক, অসমীয়া ভাষী ৰাইজে হওক, বঙালী ভাষীয়ে হওক, বড়ো ভাষীয়ে হওক, ৰাভাসকলে হওক, শৰণীয়াসকলে হওক, আমি যাতে সকলোৱে মিলিজুলি বাস কৰোঁ আৰু শান্তি আৰু সমন্বয়ৰ মাজেৰে আমি যাতে পানেৰী সমষ্টিটোক এটা উন্নয়নৰ নতুন দিগন্তলৈ লৈ যাব পাৰোঁ। পুনৰ এবাৰ আজিৰ এই নতুন আঁচনিসমূহৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আৰু BTRৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া যদিও MLA কলাইগাঁৱৰ, তেওঁৰ ঘৰ হৈছে আমাৰ ভেৰগাঁও। গতিকে তেওঁকো মই আজি তেওঁৰ নিজা জাগাত ইমানবিলাক উন্নয়নমূলক কাম হোৱাৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।